वेलकम टू बैक टू माई ভিলেজ টিপ ব্লগ। আপোনালোকক আজি জন্মাষ্টমীৰ কিবা কিবি দেখুৱাবলৈ চেষ্টা কৰিম। অলপ পিছত আমি যাই আছোঁ। হেল্ল' গাইছ, আপোনালোকক দেখুৱাই আছোঁ আমাৰ ইয়াত মানাস নদীৰ ওপৰত নৌকা, আৰু আপোনালোকে চাইছে কিমান মানুহ হৈছে। আপোনালোকে চাব, ইফালে আমি চাৰিওপিনে দেখি আছোঁ, আপোনালোকে চাব। হেল্ল' গাইছ, আপোনালোকে ইপিনে চাব কিমান মানুহ আহিছে। এইটো ডাঙৰ অষ্টমী মেলা হয়, আৰু মোৰ লগত এইবিলাক দেখা পাইছে, এইবিলাক মোৰ লগৰীয়া হয়। আৰু হেল্ল' গাইছ, আপোনালোকে চাব ইপিনে কিমান মানুহ হয়, চাব চাৰিওপিনে দেখুৱাই আছোঁ মানুহ আৰু মানুহ। হেল্ল' গাইছ, আপোনালোকক অলপ পিছত দেখুৱাই আছোঁ মেলাত যিমানখিনি বস্তু আছে দেখুৱাবলৈ চেষ্টা কৰিম। আমি অলপ যাই আছোঁ। হেল্ল' গাইছ, আপোনালোকে চাব আমাৰ চাৰিওপিনে কিমান দোকান চাব পাৰিব, বহুত দোকান দিছে। হেল্ল' গাইছ, আপোনালোকক এতিয়া আমি চব দোকানবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। কিমান দোকান হৈছে আপোনালোকে চালে নিশ্চয় ক'ব পাৰিব, আৰু কিমান মানুহ হৈছে চাব। আৰু আমি এতিয়া চকৰীবিলাকৰ চকৰী আনিছে, তাৰ ওচৰত আমি যাই আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' গাইছ, এতিয়া আমি আপোনালোকক চকৰী দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব ইপিনে চকৰী হয়, আৰু তাৰপিছত আমি ট্ৰেইন খেলখন দেখুৱাবলৈ চেষ্টা কৰিম। হেল্ল' গাইছ, আপোনালোকক এতিয়া ট্ৰেইন গাড়ীখন দেখুৱাই আছোঁ। আপোনালোকে চাব কিমান ধুনীয়া লাগে, নিশ্চয় চাব। আৰু যি ট্ৰেইন গাড়ীখন দেখুৱাই আছে আপোনালোকক, এইটোৰ টিকেটৰ দাম মাত্ৰ 50 টকা, আহিলে চৰিব পাৰিব। আৰু এতিয়া ট্ৰেইন গাড়ীৰ ওপৰৰ পৰা মানুহ নামি আছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব, ইপিনে হয় ইপিনে, আৰু ইপিনে আপোনালোকে যিটো চাইছে অলপ পিছতে এইটো ষ্টাৰ্টিং কৰিব। এতিয়া ৰখাই থৈছে অলপ পিছত আপোনালোকে এইটো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইপিনে চাইছে ইয়াতে দোকান আছে, আৰু কিমান মানুহ হৈছে চাইছে। আৰু এইটো চাইছে, এইটো গেটৰ সন্মুখত যিটো লাইট কয় এইটো হয়। আৰু বলক এতিয়া আমি সৰু ল'ৰা ছোৱালীক নাগৰতলা দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব, যিটো হয় এইটো নাগৰতলা হয়, আপোনালোকে চাইছে। আৰু অলপ পিছত আপোনালোকক দেখুৱাম সৰু ল'ৰা ছোৱালীৰ জাম্পিং, যিটো জাম্প কৰি থাকে, এইটো আমি দেখুৱাবলৈ চেষ্টা কৰিম। চাব ল'ৰাবিলাক জঁপিয়াই আছে, ইমান ধুনীয়া লাগিছে না। হেল্ল' গাইছ, আপোনালোকক যিটো দেখাই আছোঁ, এইটো সৰু আৰু ডাঙৰ ল'ৰা ছোৱালী 10 বছৰমানলৈকে ইয়াতে জঁপিয়াব পাৰিব, আৰু তাৰ বেছি হ'লে নোৱাৰিব। ইয়াতে সৰু ল'ৰা ছোৱালীবিলাক ইয়াতে পাৰিব জঁপিয়াবলৈ। হেল্ল' গাইছ, ইপিনে চাব কিমান মানুহ হয়, আপোনালোকক দেখুৱাই আছোঁ। খালি মানুহ আৰু মানুহ, কিমান ভিৰ হৈছে চাব। আৰু ইয়াতে কিমান ধৰণৰ কাঠৰ বস্তু বনাইছে চাব। আৰু এইবিলাক মানুহৰ খোৱা হোটেল ৰুম হয়, দেখুৱাইছোঁ। সৰু হয়, ইমান ডাঙৰ নহয়। আৰু ইয়াতে সৰু ল'ৰা ছোৱালীবিলাক কাৰত উঠি আছে, সৰু কাৰত। আপোনালোকে চাব কাৰবিলাক ঘূৰি আছে মানুহ। হেল্ল' গাইছ, আৰু ইয়াতে সৰু ল'ৰা ছোৱালীবিলাকৰ বাইক খেল এতিয়া আৰম্ভ হ'ব। অলপ পিছতে আৰম্ভ হৈ গ'ল, আপোনালোকে চাব নিশ্চয় আৰম্ভ হৈছে। ইফালে চালে গম পাব কেনেকুৱা লাগিছে, ধুনীয়া লাগিছে। গাইছ, আপোনালোকে ইয়াতে চাব সৰু ল'ৰা ছোৱালীবিলাক পানীত নৌকা খেলি আছে। এইটো চালে নিশ্চয় আপোনালোকে ক'ব পাৰিব। ইপিনে চাওক, আৰু কিমান মানুহ ইপিনে চাই আছে, আপোনালোকে চাব ইপিনে। আৰু আপোনালোকে যিটো চাইছে অলপ আগতে ইয়াতে, আৰু তাৰ লগতে ইয়াতে সৰু আৰু ডাঙৰ ল'ৰা ছোৱালীবিলাক জঁপিয়াই আছে। আপোনালোকে চালে গম পাব কিমান ভাল লাগিছে, নিশ্চয় ক'ব পাৰিছে। হেল্ল' গাইছ, আপোনালোকক এতিয়া 10 টকাৰ কিমান ধুনীয়া প্ৰাইচ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব ইপিনে হয়, এইবিলাক চব 10 টকাৰ হয়, ইপিনে হৈছে। হেল্ল' গাইছ, এতিয়া আপোনালোকক 30 টকাৰ প্ৰাইচ দেখুৱাবলৈ চেষ্টা কৰিম। এটা বলত যদি 10টা গিলাচ পেলাই দিব পাৰিছে, তেনেহ'লে এটা মুৰ্গী বা হাঁহ পাব। ইয়াত আমি অলপ পিছত দেখুৱাই আছোঁ।
হেল্ল' গাইছ এতিয়া আপোনালোকে চাব কিমান তুৰমুজ আছে আপোনালোকে গৈ আছোঁ বহুত তুৰমুজ হয় ইয়াতে একেবাৰে বহুত আৰু দেখুৱাই আছোঁ কিমান তুৰমুজ হয় আপোনালোকে চালে নিশ্চয় বুজি পাব আৰু এইটো কুঁহাৰৰ গছ যিটো বনাই এইটো হয় আৰু চাৰিওপিনে মানুহ দেখুৱাই আছে আর ইটো অষ্টমী ইটো বহুত ডাঙৰ অষ্টমী মেলা হয় আপোনালোকে চালে কিমান মানুহ হৈছে নিশ্চয় আৰু আপোনালোকে যি কিনিব মন যায় ইয়াতে আহি কিজানি পাব চববিলাক বস্তু আছে আৰু বহুত নানান ধৰণৰ বস্তু আছে চালে গম পাব হেল্ল' গাইছ এতিয়া আমাৰ মেলা চোৱা হৈ গ'ল এতিয়া আমি ঘৰলৈ উভতি যাম